এইফালে মাছৰ দপদপনি সেইফালে ভেটা ভাগি আজি দেওবাৰ ভাবিলোঁ পুখুৰী সিঁচিবলৈকে যাওঁ সেইবুলি ওলাই আহিছোঁ মাছ ধৰিবলৈ। এয়া সিঁচি আমাৰ পথাৰ তল পৰি গ'ল। এতিয়া মাছ ধৰিব লাগিব। এইটো দেহে মাছ খেপিয়াবলৈ আৰম্ভ কৰিয়ে দিলে। পানী অকণমান আছে আৰু ধুনীয়াকৈ লোটো খুলি দিছে। এই কণ্ট্ৰল কৰিলে আমি মাছ ধৰিব পাৰিম। এয়া আমাৰ এতিয়া পুৰা মাছ ধৰিবলৈ লাগি গৈছে। যিখিনি আঁঠুৱাত পৰিছিলে পথাৰত ধৰা হোৱা নাই, পথাৰতো বহুত মাছ আছে, সেইখিনিও ধৰিব লাগিব। পুঠি ডাঙৰ পুঠি ৰাইজ চাইজক আমাৰ ইউটিউব চেনেল চাই থাকিব ৰাইজ। ফাইনেলি আমি মাছ চাছ ধৰি মেলি হৈ গ'ল। মাছ পালোঁ বাৰু দেই, নোপোৱাকৈ নাই, এবাল্টি মাছ পাইছোঁ। এতিয়া ব'লক ঘৰলৈ যাওঁ, ঘৰতে মাছ চাছ ভাগ কৰি মেলি আৰু সামৰি মাজিলে।
মাছ পোৱা ভাগ কৰি আছে সমানত। ইপিনে দেহা মাছ নিবলৈ পাই গ'লহি। দেখিলেই আপোনালোকে আজি দেওবাৰে দিনটোত কেনেকুৱা এনজয় কৰিলোঁ মাছ ধৰিবলৈ গৈ পেলাই। আজিলৈ সামৰিছোঁ ভিডিঅ'টো।